আজি লৈ আহিছোঁ নৱম শ্ৰেণীৰ ইতিহাসৰ ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন MCQ কুৱেশ্যন। কাৰণ এইবাৰ পৰীক্ষাত 50% কুৱেশ্যন কি হয় MCQ টাইপৰ হ'ব। গতিকে আমি কিছুমান সাম্ভাৱ্য কুৱেশ্যন লৈ আহিছোঁ আৰু ইয়াৰ পিছতো লৈ আহিম। ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিব। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে কোনজন পৰ্তুগীজ নাবিকে পোনতে জলপথেৰে উত্তৰ মহাখাত উপস্থিত হৈছিলে? এ অপশ্যন ফ্ৰান্সিছ ড্ৰেক, বি অপশ্যন ভাস্কো দা গামাই, চি অপশ্যন বাৰ্থলমিউ ডিয়াজে। ইয়াৰ এই শুদ্ধ উত্তৰটো হ'ব চি বাৰ্থলমিউ ডিয়াজে। নেক্সট কুৱেশ্যন হৈছে ভাস্কো দা গামাই কাক অনুসৰণ কৰি জলপথেৰে ভাৰতলৈ আহিছিল? এ অপশ্যনত দিয়া আছে ৰালফ ফিটছক, বি অপশ্যনত দিয়া আছে বাৰ্থলমিউ ডিয়াজক, চি অপশ্যন দিয়া আছে ফ্ৰান্সিছ ড্ৰেক। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি বাৰ্থলমিউ ডিয়াজক। জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰা ইংৰাজ নাবিকজনৰ নাম কি? এ অপশ্যনত দিয়া আছে ৰালফ ফিটছ, বি অপশ্যনত দিয়া আছে বাৰ্থলমিউ ডিয়াজক, চি অপশ্যন দিয়া আছে ফ্ৰান্সিছ ড্ৰেক। ইয়াৰে কাৰেক্ট অপশ্যন চি ফ্ৰান্সিছ ড্ৰেক। নেক্সট কুৱেশ্যন কোনে প্ৰথমে ৰাণী এলিজাবেথৰ পৰা ব্যৱসায় অনুৰোধপত্ৰ লৈ ভাৰতত প্ৰৱেশ কৰিছিল? এ অপশ্যন দিয়া আছে জন মিল্ডেন হল, বি অপশ্যন দিয়া আছে কেপ্টেইন উইলিয়াম হকিন্স, চি অপশ্যন দিয়া আছে ছাৰ টমাছ। ইয়াৰে কাৰেক্ট অপশ্যন হৈছে এ জন মিল্ডেন হলে। নেক্সট কুৱেশ্যন ইংৰাজ স্বজাতিৰ দলটোৰ লগত অহাৰ চিকিৎসকজনৰ নাম কি? ডাক্তৰ বেজবৰুৱা, ডাক্তৰ ৰেনুজ পেগু, অপশ্যন চি ডাক্তৰ হেমিল্টন। ডাক্তৰ বেজবৰুৱা আৰু ডাক্তৰ ৰেনুজ পেগু হ'ব পাৰে জানো? একদম নোৱাৰে, হয়নে নহয়? তেতিয়াহ'লে কি হয়? কাৰেক্ট অপশ্যন কি হ'ব? ডাক্তৰ হেমিল্টন। কেতিয়াবা এনেই সুধিব পাৰে এনেকুৱা কুৱেশ্যন। কিমান খ্ৰীষ্টাব্দত ইংলিছ ইষ্ট ইণ্ডিয়ান কোম্পানীটোৰ গঠন কৰা হৈছিল? এ অপশ্যন দিয়া আছে 1800 খ্ৰীষ্টাব্দত, বি অপশ্যন দিয়া আছে 1600 খ্ৰীষ্টাব্দত, চি অপশ্যন দিয়া আছে 1500 খ্ৰীষ্টাব্দত। কাৰেক্ট অপশ্যন হ'ল 1600 খ্ৰীষ্টাব্দত। বি অপশ্যনটো কাৰেক্ট হয়। প্ৰথম ইষ্ট ইণ্ডিয়ান কোম্পানীৰ প্ৰধান উদ্দেশ্য কি আছিল? এ অপশ্যনত দিয়া আছে বেহা বেপাৰ কৰা, বি অপশ্যন দিয়া আছে শাসন কৰা, চি অপশ্যন দিয়া আছে ভ্ৰমণ কৰা, দেশ ভ্ৰমণ কৰা। ইয়াৰে কাৰেক্ট অপশ্যন হ'ল বেহাৰ বেপাৰ কৰা। নেক্সট কুৱেশ্যন ডাক্তৰ হেমিল্টনে কোনজন মোগল সম্ৰাটক চিকিৎসা কৰিছিল? এ অপশ্যনত দিয়া আছে জাহাংগীৰ, বি অপশ্যনত দিয়া আছে ফাৰুখ খৰছিয়াক, চি অপশ্যন দিয়া আছে গোলকুণ্ডাক। ইয়াৰে কাৰেক্ট অপশ্যন হৈছে ফাৰুখ খৰছিয়াক, অপশ্যন বি। কোনগৰাকী ৰাজকন্যাৰ বিয়াত যৌতুক হিচাপে বোম্বাই চহৰখন দিছিল? উত্তৰ কেথৰিন, অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। ফৰ্ট উইলিয়াম বাণিজ্য কেন্দ্ৰটো ক'ত আছে? কলিকতাত, দিল্লীত, বোম্বাইত। ইয়াৰে কাৰেক্ট অপশ্যন হ'ল কলিকতাত। আজিলৈ ইমানে আছিল। আমি নেক্সট ছেশ্যনত লগ পাম।